हेलो बंधुসকল মই ৰফিকুল আৰু আপোনালোক সকলোকে মোৰ চেনেল নম্বৰিক এছএমজলৈ স্বাগতম জনাইছো। বন্ধুসকল মই আছো আজি তেজপুৰত আৰু মোৰ লগত আছে নুৰুল দা। বন্ধুসকল আজি নুৰুল আৰু মই প্ল্যান কৰিছো যে আপোনালোকক এনেকুৱা এটা তেজপুৰৰ এনেকুৱা কিছু ঐতিহাসিক দৃশ্য আজি দেখুৱাও। আসলতে ভাবিছো আমি আজি আপোনালোকক আমাৰ প্ৰাচীন তেজপুৰৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম বুলি আমি ভাবিছো। তো জায়গাখন ক'ত আছে কেনেকৈ যাব লাগিব সেয়া এতিয়া নকওঁ, আপোনালোকক ৰাস্তা দি গৈ থাকিম আৰু দেখুৱাই থাকিম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গৈ আছো চাবলৈ, আপোনালোকে আহক আমাৰ লগত। নুৰুল দা গাড়ী লৈ আহি আছে, এয়া নুৰুল দা আহিছে। বলক এতিয়া উঠোগৈ। বলক যাত্ৰা আৰম্ভ কৰোঁ। এতিয়া আমি পাই গ'লো পুলিচ লাইন আৰু আমি এইফালে আমাৰ তেজপুৰ যিটো মানসিক চিকিৎসালয় আছে সেইফালে হৈ আমি যাম। এতিয়াও নকওঁ জাগাখনৰ নাম কি, আপোনালোকে ভিডিঅ'টো চাই থাকক। ভাবি আছো ইমান ছাছপেন্স ৰখাটো ঠিক নহ'ব, সেয়ে ভাবিলোঁ আপোনালোকক কৈ দিওঁ। আমি আচলতে গৈ আছো 1000 বছৰ আগত হৰুপেশ্বৰলৈ। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে, আমি গৈ আছো হৰুপেশ্বৰৰ এটা অংশলৈ যাৰ নাম বামুনি পাহাৰ। এইটো আমাৰ পিছফালে আছে মেণ্টেল, পিছফালে আমি মেণ্টেল এৰি থৈ আহিছো। আৰু এতিয়া আমি সেইটো শীৰ্ষস্থান প্ৰাচীন হৰুপেশ্বৰৰ লগত জড়িত ভগ্নাৱশেষ ইয়াত আছে আৰু আমি এতিয়া গৈ আছো। চাব পাৰে এইটো বামুনি পাহাৰ, যি উষা পাহাৰত আছে আৰু তাত যাবলৈ ৰাস্তা আছে। এইটো আমি গৈ আছো, ৰাস্তা ধুনীয়াকৈ বনাই দিছে। ফাইনেলি আমি জাগাখন আহি পালোঁ। এইটো আপোনালোকে দেখিবলৈ পাইছে, এইটো এণ্ট্ৰি গেট আৰু যি আছে ভিতৰতে আছে। আপোনালোকক দেখুৱাম অসমৰ এক অধ্যায়। নুৰুল দা আছে পুৰা এক্সাইটেড চাবলৈ, আৰু নুৰুলে মোক কৈছিলে যে বলক এনেকুৱা এখন জাগা আছে তাত যাওঁ আৰু আমাৰ প্ৰাচীন তেজপুৰখন অলপ চাই আহোঁ। মানে গোটেইখিনি তেজপুৰটো ইয়াত নাই, কিন্তু তাৰে এটা অংশ ইয়াত আছে যি এটা মন্দিৰ হয়। ইয়াৰ ধ্বংসাৱশেষবিলাক ইয়াত আছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। অলপ চাওঁগৈ। সোমাই পৰিলোঁ, এইবিলাক চাওক বন্ধুসকল। যোনফালে চকু গৈছে সেইফালে দেখিবলৈ পাইছোঁ কলাকৃতিৰে ভৰা বিভিন্ন শিলাখণ্ডবোৰ, আৰু ইতিহাস ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ কাৰণে এই ঠাইখন কোনো স্বৰ্গতকৈ কম নহয়। ৰ'ব আৰু এটা বস্তু আপোনালোকক দেখুৱাবলৈ মানে পাহৰি গৈছিলোঁ, এতিয়া দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ পৰা আমাৰ যিটো কলীয়া ভোমোৰা যিটো ব্ৰিজ আছে তাৰ এটা ধুনীয়া ভিউ এটা দেখিবলৈ পায়। তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাগে এনেকৈ আপোনালোকে দেখিব নোৱাৰিব, সেয়ে মই কেমেৰাটো ঘূৰাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সৌটো কলীয়া ভোমোৰা ব্ৰিজ আমাৰ তেজপুৰৰ আইকন, মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত গঢ়ি উঠা অসমৰ এখন বিখ্যাত দলং। বন্ধুসকল এটা বস্তু চাই মানে অকণমান আচৰিত লাগে যে সেই সময়ত 1200 বছৰ আগত এনেকুৱা ডিজাইন, এনেকুৱা কলাকৃতি সঁচাকৈয়ে মানে আচৰিত। সেই সময়ত অকণমান ভাবিব পাৰে যে কেনেকৈ চাগে সেইবিলাক মানে গঢ়া হৈছিলে, কেনেকৈ কি অস্ত্ৰ চাগে ইয়াত মানে ব্যৱহাৰ কৰা হৈছিল, আৰু শিল কাটি তেওঁলোকে ইমান ধুনীয়া কলাকৃতি যিবিলাক ৰূপ দিছিলে। আজিও এইবিলাক আধুনিক যুগৰ কাৰণে ইমান এটা সহজ নহ'ব। এইটো চাওক, অকল হাতেৰে আৰু চেনিৰে চাগে আকৃতি দিছিল, আমিতো নাজানো। এই শিলাখণ্ডবিলাক আচলতে আমাৰ পাল বংশৰ লগত জড়িত। পাল বংশ বুলি ক'লে আপোনালোকে অকণমান কনফিউজ হ'ব পাৰে, কাৰণ পাল বংশ বুলি আমি ভাৰতবৰ্ষত আমি দুখন পাওঁ। এখন আছিল আমাৰ ৱেষ্ট বেংগলত
আৰু এখন আমাৰ অসমত। ৱেষ্ট বেংগলৰখনৰ প্ৰতিষ্ঠাপক আছিল গোপালা আৰু আমাৰ অসমৰ জনৰ নাম আছিলে ব্ৰহ্মপাল। ৰখক এতিয়ালৈকেতো আপোনালোকে দেখিবই পৰা নাই। আপোনালোকক মজাৰ বস্তু আপোনালোকক ওপৰত দেখুৱাই আছোঁ। আচলতে এই জেগাখন কেনেকুৱা আছিল আপোনালোকে কল্পনা কৰিব পাৰিব, আৰু কিয়নো আচল বস্তুখিনি ওপৰতে আছে। এইবিলাক চাব পাৰে। চাওক এইটো কি হয় মইতো ক'ব নোৱাৰিলোঁ। যদি আপোনালোকে কোনোবাই ধৰিব পাৰিছে যে এইটো কি হয়, কমেণ্টত আপোনালোকে নিশ্চয় উল্লেখ কৰিব। নুৰুল আৰু মই একদম বহুত কনফিউজ হৈ গৈছোঁ যে এইটো কি হয়। আৰু এনেকুৱা কোৱা হয় যে বিভিন্ন ইতিহাস বিভিন্ন সময়ৰ পৰা জানিব পৰা গৈছে যে এইটো ইয়াত বিশেষকৈ 5খন মন্দিৰ আছিলে। এই যিটো আপোনালোকে বামুণী পাহাৰ কয় ইয়াৰ নাম, বামুণী শিখৰত যিটো প্ৰাচীন মন্দিৰৰ যিবিলাক ধ্বংসাৱশেষ আপোনালোকে দেখিবলৈ পাইছে, সেইবিলাক আচলতে 10ৰ পৰা 12 শতিকাৰ, আৰু এইটো বামুণী পাহাৰৰ শীৰ্ষস্থানত আছে। বিভিন্ন সময়ৰ পৰা জানিব পৰা গৈছে যে ইয়াত বিশেষকৈ 5খন মন্দিৰ আছিল। এই যিটো পাহাৰ, এই পাহাৰৰ 4 চুকত 4খন শিৱ মন্দিৰ আছিল, আৰু মাজত একেবাৰে য'ত নুৰুল দা থিয় হৈ আছে তাত এখন বিষ্ণু মন্দিৰ আছিল বুলি প্ৰমাণ পোৱা গৈছে। চ' সেইবিলাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াত বিষ্ণু মন্দিৰৰ লগত জড়িত বিভিন্ন ৰিলিক্স এতিয়ালৈকেও আছে আৰু মানে ভাল অৱস্থাত আছে। আৰু আপোনালোকক জনাই মই আনন্দিত হ'ম যে ইয়াৰ পৰা কিছু বস্তু আমাৰ তেজপুৰ চিত্ৰলেখা পাৰ্কলৈও লৈ যোৱা হৈছে আৰু তাত সংৰক্ষিত কৰি ৰাখি থোৱা হৈছে। চাওক এতিয়া বলক বিষ্ণু মন্দিৰ য'ত আছিল, য'ত নুৰুল দা বহি আছে, তালৈ যাওঁ আৰু মজাৰ বস্তুখিনি তাতেই আছে। ভিডিঅ'টো চাই থাকক। ক্ৰেডিট দিব লাগিব সেই সময়ৰ কাৰিকৰসকলক, যিসকলে শিলত ইমান নিপুণতাৰে ইমান ধুনীয়া ধুনীয়া কলাকৃতি গঢ়ি তুলিছিল। আপোনালোকে চাব পাৰে সঁচাকৈয়ে বহুত ধুনীয়া, আৰু ইয়াৰ সৌন্দৰ্য যেন আজিও আছে। এইটো আপোনালোকে চাব পাৰে, এইটো আছিল বিষ্ণু মন্দিৰৰ মেইন ভাগ, আৰু 4টা চুকত 4টা শিৱ মন্দিৰ আছিলে। আৰু কোৱা হয় যে ইয়াত ডাঙৰ এটা প্ৰাকৃতিক দুৰ্যোগ, মানে বিশেষকৈ ভূমিকম্পৰ ফলত এই মন্দিৰবিলাক ধ্বংস হৈ পৰিছে। আচলতে কথা এইটো নহয় যে ইয়াত প্ৰাচীন মন্দিৰৰ ধ্বংসাৱশেষ আছে, কিন্তু কথা হৈছে এইটো যে আমি ইয়াৰ পৰা বহুত কথা শিকিব পাৰি যে আমাৰ অসমখন সেই সময়ত কেনেকুৱা উন্নত আছিল বুলি ইয়াৰ পৰা আমি অনুমান কৰিব পাৰি। তো এইখনে আছিল আমাৰ প্ৰাচীন হৰুপেশ্বৰৰ এটা অংশ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা ক'ব আছে leave a comment below and subscribe to my YouTube channel for the next videos and hit the bell icon so you never miss an update. Thank you.